আমাৰ অসমৰ যোনজন এতিয়া প্ৰধানমন্ত্ৰী আপুনি জানেনে অসমৰ প্ৰধানমন্ত্ৰী নাথাকে মুখ্যমন্ত্ৰী থাকে Hey guys, welcome back to my YouTube channel Komal ko ভাবিছো আজি এনে ব্লগ এটা ষ্টাৰ্ট কৰি দিও বহুত দিন ব্লগ স্লগ কৰা নাই তাৰ পিছত এফালে মাই কি বুলি কয় মুহা পাতিব লৈছে এফালে তাত বৈ আছে মাই সো দিস ইজ আৱাৰ মাদাৰ তাৰ পিছত এফালে বসন্তীখন উলিয়াই লৈছো অকমান ধুংগে বুলি মানে তেনেকে আমাৰ ঘৰত ধুবলৈ অকমান অসুবিধা হয় ভাবিছো এই বতাহত ধুই আহোগে দাদা বাইকখন ধুম বুলি কৈছে দুটাই লগ দিলি দুইখন বাইক ধুই পেলাই আজি মামা ঘৰলৈ যাম মানে আমাৰ বাইজনী আজি বাৰ্থডে মাতিছে আৰু তো গাইজ দাদা বাইকখন প্ৰথম ধুই লৈছে মানে ইয়াত এডোখৰ অকণমান ঠেক যে নুসুমাই মানে দুইখন বাইক এখন ধুই লওক প্ৰথম তাৰপিছত মোৰখন ধুম ইয়াত দাদা শুই আছে মোৰ বাইকখনত তোৰখন ধুই লওক না প্ৰথম দাদা য়েছ টিপটপ তোৰখনতো ইমান লেতেৰা হৈ থকা নাই মোৰখন যিমান লেতেৰা হৈ আছে ভিডিঅ' কৰিছো মানে মোৰতো ঘৰত চাৰ্জত দি থৈ চাৰ্জ অকণ কমকৈ আছিলে তাৰপিছত এইফালে বতৰ চাউল কি ধুনীয়া কৈছে এইফালে দাদাহঁতৰ ঘৰত ভেন্দি আৰু এইফালে কি বোলে কোমোৰা চাং দি থৈছে তাৰপিছত এইফালে দাদা বাইক মহি পিছত ফুৰিবলৈ যাম ন যাবি নাই এই কুকুৰাজনী এইটো সময়তে চিঞৰিব পাইছে দাদাখন হৈ গ'ল এতিয়া উলিয়াইছে এই মুখন সেইখন এতিয়া আমি ধুব লাগিব বিন্দাছ আপাহঁতে বোলে এতিয়া কাপোৰ চাপোৰ কিবা কিবি ধুব হেনো আৰু পুৰা টিকটক হৈ গ'লে এখন একদম ধুনীয়াকৈ দুইখন বসন্তী এখন দাদা বাইক এখন মোৰ বাইক লৈ ইমান ভালছে চফা নহ'লে খৰখেদাই হৈছে আপা কাপোৰ ধুৱে বোলে কিবা কিবি কয় দাদাখনো বৰ ভালছে চফা নহ'ল হ'লেও অকণমান চফা কৰি দিলোঁ বিন্দাছ এতিয়া ভোকটো লাগিছে মই ভাতটো খোৱা নাই ভাতটো খাই লওঁগৈ চেণ্ডালতো তেল অকণমান কিবা দিব লাগিব মানে কি বুলি কয় ইনস্পিয়াৰটো নাই আকৌ মুগিয়ালৈকে অকণমান ঢালিব লাগিব নহ'লে বুজিব পিছত এতিয়া মই ভাতটো খাই লওঁগৈ আৰু ভাতটো খাই ধুনীয়াকৈ তামোলো খাই লৈছোঁ এইফালে দাই এজন আহিছে বুঢ়াহঁতৰ চাইকেলখনৰ টিউটো বেয়া হ'ল বোলে মোৰ লগত গৈ আনেগৈ এতিয়া বেছি দূৰ নহয় বাৰু প্ৰায় 1.5 কিলোমিটাৰমান হ'ব গৈ লৈ আহোঁ টিউটো ন দা টিউ বোলে যাওঁ এতিয়া লৈ আহোঁ তাৰপিছত গাটো আহি গাটো ধুব লাগিব তাৰপিছত মামা ঘৰলৈ যাওঁ কেইটকা ল'লে তোমাৰ 130 টকা না মোবিলটো মানে চেনত দি দিলোঁ অকণমান এইখিনি চাওক না কিমান ফুট পৰিছে ট্ৰাইটো বেয়া নহ'লে হয় আহোঁতে ভাইটিয়ে হেপিয়াই মাছ ধৰিছে ইমানখিনি আমাৰ ইয়াত মানে ইমান মাছৰ সুবিধা দিছে পূৰা লোকেল অকল পুঠি মাছ বুলি কয় আৰু গৰৈ মাছ আছে চাগে এটা দুটামান A few moments later দাদা মই ওলাই আহিলোঁ মামাৰ ঘৰলৈ বুলি তাৰপিছত এতিয়া গৈ অকণমান ফুটবল খেল চাম মানে মামাৰ ঘৰৰ ওচৰতে ফুটবল খেলাবলৈ হৈ আছে আৰু এইফালে দাদা কিবা কবি নেকি ঠিক আছে আমি গৈ লওঁ তেতিয়াহ'লে একেবাৰে সিহঁতে মানে সিহঁতৰ অকণমান খেলখন চাই লওঁ খেল হৈ থাকিলে তাৰপিছত লগ পাইছোঁ বাৰ্থডে কাল কেনেকুৱা লাগিছে আকৌ আজি বাৰ্থডে এইটো জন্মদিন কি আজি আপলোড হোৱা দিন নেকি আপলোড দে আমাৰ এইটো যে कौन है ये लोग তই যাওঁ মামা ঘৰত ওলালে কি মানে এইটো হে তই য'তে হ'লেও ওলা যে কি মানে কচোন হে তোক মাতিছিলে জানো নমৰাকৈ আহিল गजब बेइज्जती है আমাৰ ইয়াত আপকামিং কি কয় CM এজন বহি আছে ভুলক্ৰমে যদি CM পাই যায় তেতিয়া আপুনি প্ৰথম কি কাম কৰিব প্ৰথম মই এতিয়া আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো যে সেইটো প্ৰথম বনাম হয় তাৰপিছত ৰাইজক ঠগি মেলি কেইটকামান পইচা গোটাই থ'ম যাতে ডুবাই পেলাই মই ঘৰ এটা বনাব পাৰোঁ ধুনীয়াকৈ ये बड़ी अच्छी बात कही आप অসমখনক প্ৰথমতে ডেভেলপ কৰিব লাগিব প্ৰথম কাম সেইটো হৈছে সেইটো ছেকেণ্ড কাম হৈছে প্ৰথম হয় নিৰ্বাচনৰ মানে অসমৰ মানুহৰ দেউলীয়া কৰাটোৱে হেৰি কি কয় মন্ত্ৰীসকলৰ কাম ৰাজাজী হয় সেইটো কাৰণে মই মানে প্ৰথম সেইটো কৰিম বুলি ভাবিছোঁ পইচা কেইটকামান মাৰি একাউণ্টত থৈ ডুবাই ফালে ঘৰ এটা বনাম তাৰপিছত লণ্ডন ফালে এটা বনাম বুলি ভাবিছোঁ
তাৰপিছত তুমি থাকা যদি ওলাবা মোৰ লগত তোমাক ফ্ৰীকে ৰাখি দিম মোৰ ড'জ বুলি আমাৰ অসমৰ যোনজন এতিয়া প্ৰধানমন্ত্ৰী खत्म। হয় হয় তেখেতটো কি কয় বিয়া বাৰু কৰোৱা তেখেত বৰ্তমান বৰলা মানুহ আপুনি জানে হয় নহয়? অসমৰ প্ৰধানমন্ত্ৰী নাথাকে মুখ্যমন্ত্ৰী থাকে गजब बेइज्जती है। মুনু বাবা 91 বছৰ হ'লগে गजब बेइज्जती है। 91 হ'লগে হয় নাই বুঢ়ী হলো বুঢ়ী হলো ये बड़ी अच्छी बात कही आप। বুঢ়ীয়ে হ'লগে ইয়াতে এনেকে আকৌ কচোন গোটেই তিনিজনী বহিলে আছে যে তয়ো কাটিবি হেপী বাৰ্থডে টু ইউ হেমেকা যাতকে খাব নিদিবি দেই মোৰ এতিয়া হাততে নবৈ যায় ঠাণ্ডা তোৰ বাৰ্থডে কিবা ঠাণ্ডা ঠাণ্ডা গ'লগে দে কি হ'ব এতিয়া মই বাহঁতে খুৱাই দিছো দেই হেপী বাৰ্থডে দে দিয়া দিয়া মোক দিয়া মোকে দিয়া দিয়া আকৌ মোৰহে বাৰ্থডে দিয়া बोले बोला भी मरेगा हाँ भी नहीं मरेगा कारण नहीं है है ना नहीं है एफाले डाঙर मामी एफाले सरू मामा आमार बार्थडे गार्ल भंटी और सरू मामी एक और पायक बिताइছে न এতিয়া চালেকে খা एफाले की मिठाई বুনিয়া মিঠাই বুলি কয় उलिया 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 বুনিয়া মিঠাই ओ केना खबर क ভাল ভাল আৰু ভাগ দিছা আমাৰ তিনটালে চাৰি ভাগ এতিয়া চাহটো খাই লওঁ বিন্দাছ তই খাবি নাই নাখাওঁ তই নাখা দে ভালে আছে ভাল ল এনেকুৱা মানুহ আমাৰ ঘৰলৈ আহিবিচোন দেই ভাল লাগে যা যা অকণমান বেয়া পাইছোঁ আৰু ঠিক আছে দে বাই 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 পাম কেতিয়াবা ঠিক আছে ঠিক আছে বাই বাই আমাৰ মানে ব্ৰইলাৰ অকণমান কমটি হৈ গ'ল কাকা এতিয়া আমি অকণমান ব্ৰইলাৰ অকণমান লৈ আহোঁগৈ লগত মিক্স কৰি দিবলৈ আহোঁ কিমান পাওঁ কিমান আনিব দিছে জানো সিহে জানে আৰু ধুনীয়া ধুনীয়া শাক বনি আছে কেতিয়া দিবা খাবলৈ দিবা ন ধুনীয়াকৈ ভাত চাত খাই এতিয়া পূৰা তামোলৰ খাওঁ বুলি ভাবিছোঁ ইমান টান তাৰপিছত এইফালে মামী ভণ্টি বাই আমি যাওঁ তেতিয়াহ'লে বাই বাই দেই বাবা এবাৰ দাদা বাই বাই দি দে লাষ্ট কৰিছা তেতিয়াহ'লে বাই বাই দেই বাই सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे